নাকাটি আমি সোনকালে নাইট কেম্পিং কৰিম ইমান পইচা নাই দে মোৰ সেই আৰু গছ থাকিলে মানুহ থাকিব আৰু চাবলৈ আৰম্ভ কৰিছে আপোনালোকে ফানুইট বিদ্যুৎ বিদ্যুতৰ মানে চেনেলটোলৈ আপোনালোকক স্বাগতম তো আমি আহি গলো ফাইনেলি ডিম্পু ভাই আৰু মই বিদ্যুতৰ ঘৰত আগতো আহিছো তথাপিতো এইবাৰ আৰু আহি গলো মানে হঠাৎ প্লেন মানে বিদ্যুতৰ ঘৰত খানা চানা খালো তো এতিয়া যাওঁ ঘৰতে ধুই আহিলো আগৰ এতিয়া মানে এটা গৈছো অদ্ভুত ঠাইত অদ্ভুত মানে অদ্ভুত বস্তু এটা বনাইছে কি বস্তু অলপমান দেৰিকে কৈ আছো মানে এইবিলাক যে গছ এই গছৰ প্ৰতি মানুহৰ কিমান মৰম আজিৰ ভিডিঅ'টোত গম পাব একদম চাই থাকিব ভিডিঅ'টো শেষলৈকে তো বৰুৱা সুধো বৰুৱা মানে কি কয় বৰুৱাদাৰৰ যিহেতু এখন থাৰখনৰ কাৰণে আমলখিনে কি গছডাল কাটা নাছিল ভিডিঅ'টো গমেই পাইছে তো দেখাই আছো বৰুৱাক মানে যাম সেই বস্তুটোৰ ঘৰত বৰুৱাদা আপোনাৰ নিচিনাকে মানে থাৰখনৰ কাৰণে যে গছডাল নাকাটিল তো কি ক'ব গছৰ প্ৰতি মানুহে এনেকুৱা ভাল পোৱা সেই আৰু গছ থাকিলে মানুহ থাকিব গ'লে গম পাম সেই মানুহজনে কি কৰিছে তো আচৰিত তো তাতে যাই লগ পাই আছো একেবাৰে তো এতিয়া আমি ওলালো যাবাৰ কাৰণে প্ৰকৃতি সুৰক্ষাৰ অভিযান এতিয়া ডিম্পুদাহঁতে বাইকত যাব কাৰত যাম তাৰপিছত মই ডিম্পুদাহঁতৰ লগত যাম গাড়ী যাই আছো দেউতা মই আৰু আতিগড় তো তাতে যাই ডিম্পুদাহঁতে আগত আছে সিহঁতে বাইকেদি যাই আছে তো এইটোৱে ঘৰটো তো এয়া ডিম্পুদাই পুৰা ভিডিঅ' বনাই আছে তো ঘৰটো আচৰিত চাওক এইবিলাক গছ ফুটা কৰি বনাইছে আৰু এইটো আচৰিত এটা বস্তু চাওক কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত তো এইটো খেজুৰ গছ আৰু আহত গছ একটা গুৰিতে মানে দুটাই তেনেকৈ বনাইছে তাৰপিছত এয়া মন্দিৰ আছে মন্দিৰে চাগে তাৰপিছত এয়া চাওক পুৰা ফুটা কৰি এই খুৰাজনৰ তাতে ঘৰ ডিম্পুদাই অলপ ভিডিঅ'ৰ কিবা সুধি আছে তো এইবিলাক চাওক চালো তো সেইটো মানে আমি বিচাৰি আহিছো যে গুৰিটো ক'ত এডাল গছে এনে মানে বিশ্বাস কৰিব পৰা নাই তো আতিক বিশ্বাস হৈছে আপোনাৰ বিশ্বাস কৰা নাই ঘৰটো কেনেকৈ মানে কি ষ্টাইলৰ একদম শিক্ষা দিছে আৰু খুৰাই গানো গায় তো খুৰাৰ লগত লগ পাই আছো তো চাওক এই বৰুৱাৰ জছ আমাৰ তো এইবিলাক চাওক এইবিলাক কোনো প্লাষ্টিকৰ খালি জাষ্ট কি কয় ৰং কৰি দিছে তো এইবিলাক চব নাৰিকলৰ গছ তো কিন্তু পানী নপৰে খুৰাই কল তাৰপিছত আৰু এটা বস্তু দেখাম তো এইবিলাক চাওক একদম পুৰা পাইপৰ আমি যিবিলাক পানী খাওঁ তাৰ পাইপেদি ইমান মানে কি ক'ম আৰু একদম পুৰা নেচাৰেল ঘৰ আৰু চাওক এইফালে পুৰা একদম চাহ খেতিও কৰি দিছে খুৰাই তো কিমান এটা ধুনীয়া পৰিৱেশ ঘৰ মাজত ঘৰখন তো মানে দেখিয়ে ভাল লাগি গৈছে কি পুৰা একদম চাৰিওফালে নেচাৰেল আগেদি পুৰা ইমান ধুনীয়া গাৰ্ডেন তো কি ক'ম আৰু মই আহিলো এইটো ঘড়ী অলপ বেলেগ ডিজাইনৰ তাৰপিছত এয়া টিভিটো আৰু এটা ভাল লাগিছে কেছেট এইটো চাওক এই খুৰাই অভিনয় কৰে তো এইবিলাক কেছেট তো চাওক এই ঘৰৰ ভিতৰত আমি এতিয়া বহিম তাৰপিছত বাকীখিনি দেখাই আছো মই মানে এই বাবা ভাড়াঘৰ এলবাম তাৰপিছত চিনেমা হিট লিষ্ট আৰু এনেকৈ জেনিট ফিল্মছৰ এলবামত বহুত মই কৰিছিলোঁ এট দ্য টাইম যেতিয়া মই য়ং আছিলোঁ আপোনালোকৰ এই ঘৰটোতো বহুত শ্বুটিং হৈছে নেকি ফিল্মৰ শ্বুটিং এতিয়ালৈ নেপালৰ পৰা হ'ল 4-5টা ভূটানৰ পৰা হ'ল আৰু অসমৰো আমাৰ খিলঞ্জীয়া যিবিলাক ৰাজবংশী ল'ৰা ছোৱালী তেওঁলোকে ঘৰটো কিবা এটা ভাল পাইছে সেইটো কাৰণে হয়তো আহি শ্বুটিং কৰে আকৌ মই যিমান পাৰোঁ যি আছে মই প্ৰভাইড কৰোঁ ভাল লাগে তো এই ঘৰটো মানে এই ঘৰটো কোনে অপেনিংটো কোনে কৰিছিল এই ঘৰটো মানে একচুৱেলি জুবিন গাৰ্গ অহাৰ কথা আছিল কিন্তু তেওঁৰ কিবা প্ৰব্লেম আছিল কাৰণে মানুহ ছবি নাই এই ঘৰটো অপেনিং কৰিছিল লগত তেওঁৰ বন্ধু বান্ধৱ আহি তিনিডাল দেখিলো তো এইবাৰ ভিতৰত তিনিডাল চাব যাম কি ক'ম আৰু চাওঁ এইবিলাক নাৰিকল ইফালে বাগান তো এইবিলাক আৰু নাৰিকল তো এই পৰিৱেশৰ মাজত চব খোলা আৰু ইয়াতে খুৰা মানে দাদীয়ে ইয়াতে শুই থাকে তো ইয়াতে পেপাৰ চেপাৰ চাই কি সুন্দৰ পৰিৱেশ আগেদি নাজাৰা তো চাওক তো তিনিডালহে দেখিলো আৰু বাকী তিনিডাল চাব যায় এতিয়া সেই তলৰ নাৰিকল কেইডাল চাওক এই ওপৰেদি কিবা নাৰিকলো ফলিছে তো একডাল এডাল দুডাল তিনিডাল তাৰপিছত আৰু এই তিনিডাল আছে এই তিনিডাল মানে আধা আছে আধা নাই মানে আধা চাইডেদি তথাপি মানে কাটি আধা কি ক'ম আৰু মানে বুজাব পৰা নাই আধা আছে চাওক আধা নাই তো এয়া কি ভিউজ তোৰ তলত চাহ বাগান তো এই সুন্দৰ পৰিৱেশৰ মাজত থাকিলে কাৰ মনটো ফ্ৰেছ নহ'ব তো চাওক ইমান ধুনীয়া পৰিৱেশ তো মনটো ভাই কেনেকুৱা তামাম না আচৰিত মানে ঘৰৰ ওপৰত নাৰিকল গছ এনেকৈ ফাৰ্ষ্ট টাইম দেখা পাব চিঙি খাব পৰা সেইটোৱে আমি থাকিলেতো ইয়াত বঢ়িয়াকৈ একদম পুৰা মোবাইল চবাইল টিপি থাকি বিন্দাছ আৰু তাৰপিছত তাতে আৰু সন্ধিয়া মোক কিছু প্ৰভাইড কৰিছে তাৰপিছত 11 দিন আমি মানে কি বেংগল ছিংগাৰ আৰু মই অসমৰ পৰা 11 দিন গান গাইছোঁ এটা যদি সৰুকৈ কিবা গান গাই দিয়ে ভূপেন হাজৰিকাৰ বৃষ্টাৰ হে অপাৰ কৰি হাহাকাৰ
करे हुंकार তলত বহিব যাই আছো ডিম্পু দা এই কেনেকুৱা লাগিল কনচেপ্টটো এটা আপুনি এটা বনাই দিয়ক নেকি আপুনিতো এটা বনালে নেচাৰেল টাইপৰ বেছিকে দিবাৰ এনেকা এটা বনাই দিয়ক কেনেকে এই এনেকা আৰু নাৰিকল ইমান পইচা নাই দে মোক আমাৰো মই এতিয়া ডিম্পুদাৰ লগত যাম আজি এটা বাইক চলাই আছে বড়ো বাইক আৰু আমি উঠি আছো মন্ত ভাই আৰু মই পিছফালে দিতো এনেকৈ যাই আছো আমি বড়োদা আছে আৰু কি টেনচন তো একদম পুৰা ফালা ফালি কৰি আমি আহি গ'লো মই বড়ো আৰু বড়োতে গৈ গম পালো একদম পুৰা তিন ডাবল আহি যি চলাইছে ডিম্পুদাই চকুৰ পানী চানী ওলাই গৈছে তো এতিয়া যাব ভাল লাগিল আৰু নাকাটিত আমি সোনকালে নাইট কেম্পিং কৰিম তো ভালকে যাওক লগ পাম সোনকালে কল কৰিম বাই বাই